মানুহ কিমান নিকৃষ্ট হ'লে এনে কাম কৰিব পাৰে যিগৰাকী পত্নীয়ে আজি দুদিন আগত নিজৰ স্বামীক হেৰুৱাইছে আৰু সেইগৰাকী মানুহক আমি এতিয়া ছ'চিয়েল মিডিয়াত বদনাম কৰাত উঠি পৰি লাগিছোঁ এই বদনাম যে কৰিছে আচলতে একোটা কণ্টেণ্ট আমাৰ অসমৰ মানুহবোৰক পইচা লগা হৈছে ফেচবুকৰ পইচা এটা দিবলৈ কণ্টেণ্ট নাই কাৰণ অসমত বৰ্তমান জুবিনদাৰ নিউজ চলি আছে সেইকাৰণে কি কৰিছে জুবিনদাৰ পত্নীৰ সেই 2019 চনতে ক্লিক কৰা কিছুমান ফটো সেইবোৰ দি বৰ্তমান ফেচবুকত ভাইৰেল কৰি আছে তাত কিবা কিবি লিখি দিছে আৰু ইফালে আৰ্নিং হৈ আছে চাক মানুহ কিমান নিকৃষ্ট হ'ব পাৰে যিগৰাকী পত্নীয়ে নিজৰ স্বামীক হেৰুৱাইছে তাতকৈ দুখৰ কথা কি হ'ব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কেইটামান পইচা ঘটিবৰ কাৰণে আৰু অকণমান পপুলাৰিটিৰ কাৰণে এইবোৰ কাম কৰি আছে লাজ নাই লগা আৰু সেই মানুহবোৰক ফ'ল' কোনে কৰে সেই মানুহবোৰক ফ'ল' কৰে কোনে আমাৰ দৰে মানুহবোৰে ফ'ল' কৰে যদি আপুনি সঁচাকৈ জুবিনদাক ভাল পায় দেখুৱাই দিয়ক সেই মানুহবোৰক সেই মানুহজনীক এতিয়া আনফ'ল' কৰি ব্লক কৰি দেখুৱাই দিয়ক যে আমি সঁচাকৈ জুবিনৰ অনুৰাগী আমি সঁচাকৈ অসমীয়া মানুহ আমাৰ লাজ বোলা সন্মান বোলা বস্তুটো আমাৰ আছে গৰিমাবোৰ চৰিত্ৰক জাজ কৰিবলৈ আপোনালোক কোন যিজনী মানুহে আজি অত বছৰে জুবিনদাৰ লগত চাটোৰ দৰে লাগি আছে সেই মানুহজনীক বিনা প্ৰমাণত এইবোৰ কৰিবলৈ আপোনালোকৰ বেয়া নাই লগা জুবিনদা নিজৰ মৰ্জিৰ মালিক নিজে যি মন যায় তাকেই কৰে তেনে ক্ষেত্ৰত গৰিমা বৈ ইমান দিনে জুবিনদাক যে ৰাখিছে দমন কৰি সেয়া তেখেতৰ ক্ৰেডিট কাৰণ জুবিনদা খেয়ালি মনৰ মানুহ যি মন যায় তাকেই কৰে আৰু সেই মানুহজনক ইমান দিনে সম্ভালি ৰাখিছে গৰিমা বৈ আজি অকণমান ভুলৰ কাৰণে আমি জুবিনদাক হেৰুৱাইছোঁ কিন্তু আমি আজি কৰিব লাগিছিলে কি যে এটলিষ্ট দাদাৰ সৎকাৰটো হওক তাৰপিছত আমি এইবোৰ কৰিম ন কিন্তু একো নোহোৱাকৈ এই প্ৰচেছটো সেই কামখিনি হোৱাৰ আগত আমি উঠি পৰি লাগিছোঁ পইচা ঘটিবলৈ আৰে ভাই যদি ইমান পইচা লাগিছে ন স্কেনাৰ দিয়া গোটেই মানুহে মিলি পইচা দিম ন আমি ইমান যদি খক হৈছে পইচাৰ স্কেনাৰটো দিয়া আমি চবেই মিলি পইচা দিম কিমান পইচা লাগে কিন্তু এনেকৈ যদি মানুহক ছ'চিয়েল মিডিয়াত অপদস্থ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য সময়ে কাকো ক্ষমা নকৰে আৰু এয়া দিন হয়তো কালি বা পৰহি আপোনাৰ মোৰো আহিব সেইকাৰণে এইবোৰ কৰাটো একেবাৰে উচিত নহয় যদিহে আপুনি এইবোৰ কৰিছে এতিয়াই বন্ধ কৰক এই পোষ্টবোৰ ডিলিট কৰক আৰু এটা কথা কওঁ জুবিনদাই অসমৰ লাখ লাখ মহিলা ছোৱালীৰ লগত ফটো উঠিছে তেনে ক্ষেত্ৰত জুবিনদা কি এনেকুৱা আছিল নেকি যে জুবিনদাই বেয়া কাম এটা কৰিছে ঠিক তেনেকৈ গৰিমা বৌ জুবিনদাৰ ঘৈণীয়েক কিন্তু তেখেতৰ এটা নিজা পৰিচয়ো আছে তেখেত এগৰাকী অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ তেখেতে বিভিন্ন সময়ত বিভিন্ন লোকৰ লগত ফটো উঠে আৰু যেনিবা সিদ্ধাৰ্থৰ লগত ফটোখন দিলেই সেইখন নিজৰ ভাই বুলি দিছে আৰু এইখন 2019 চনৰ বাৰ্থডে ফটো আৰু সেইখন ফটো আনি ফেচবুকত দিয়াৰ আজিৰ তাৰিখত দিয়াৰ কি যুক্তি আছিলে যদিহে কিবা বোলে বেয়া দেখিছে আপুনি বেয়া কিবা ভিডিঅ' আছে দিয়ক আপোনালোকে কিন্তু এখন মানুহৰ নৰ্মেল ফটো এখন আনি এইবোৰ দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য আচলতে সেই মানুহবোৰৰ মগজুৰ বিকৃতি ঘটিছে কেৱল পইচাৰ খকে পাইছে আৰু মানুহবোৰ পইচাৰ কাৰণে ইমান নিকৃষ্ট হৈছে যে মানুহৰ সুখ দুখ কি সেইবোৰ বুজিবলৈ কাৰো সময় নাই বছ কণ্টেণ্ট দিব লাগে ভাইৰেল কৰিব লাগে ফলোৱাৰ বাঢ়িব ছাবস্ক্ৰাইবাৰ বাঢ়িব পইচা আহিব সেইবোৰে